এইগিলা বাদ দি কালি যাবি বিচাৰি নাযাওঁ ঘৰে চাব আৰু কি হাই ও তু এই কি কৰিছে আর কথা ভাবি আছে তুমি এই আমি তো রিকশা না হে ও তুই যাইছিস মজা লাগছে নাম্বারটো যদি পালো হয় কি কৈছে নাম্বার লাগে কি কথা লাগে জানা তো জানো যা ই পারবো না কাক জি পথাইছে তো পারবো না হি পারবো এ বিজি কর আমার ভাই তো পারবো ওয়েট কর ও আনছু নাম্বার আনছু এ ভাই কা থ্যাংক ইউ দে ব্রো তো এমন আসল ভাই আরে ভাই ওই আমি তোর কানে খালি নকরিম না जब तक तेरी आँच में बूंद बूंद मैं जल ना लूं जब तक तेरे साथ में चांद तक मैं चल ना लूं हाँ मेरे पास तुम रहो जाने की बात ना करो জান কানে কত যাবা না কালি বাল্লাসে যামদা যাবা লাগব উদির ফুরবে জানাই না ও বিয়ার ভাল লাগে তোমার তাকে তো মোৰো আইয়ো। কিন্তু টাইম বিলাক গমে নাপাও তাকে দেব আৰু মানে যামনা আও তামাশা কৰি শুনে আও আপি ভাই বাড়ি গেলে নাকি আমাকে করবা নাই দে শুন একো নহয় দে কি জানা আমার ভাই হয় নতুনকে রিলেশন হইছে অলপ টাইম স্পেন্ড করবা লাগবে তাহলে আকো নাই দে আর ভাই নতুন বউ বেশি হালে হওয়া লাগে বাদ দিয়া আকো নাই বল জানো বাজি মেন মৰম লাগা আছে গাড়ী হৈছে নেকি হ'ব দা আমি তাম ঠাট্টা কৰিব নালাগে বিয়াৰ ভাল লাগা আছে তুমি তো কথা কচোন দেখোন কি বে তুমি মোৰ লগত সদায় থাকবা না সদায় কি গোটেই লাইফটো থাকিম নম্ৰালৈকে থাকিম মই মোক বিয়া কৰাবা না বিয়া তোমাক আজিয়ে লৈ যাম তুমি এতিয়া আজি পাৰমিশ্যন দিব হ'ব দা জান তোমাক পালে মোৰা আৰু আকৌ নাংগে তুমি বেষ্ট এই বেলেগ একদম মজা লাগছি এ বুল এই মই যাওঁ দে এই বল 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 হেৰি তো কিছু বল বল হাও কি মোক এনেকে এৰি থৈ গেল তাৰ কি মোৰ প্ৰতি ইম্পৰ্টেন্স নাই নেকি একো সি আজি ফাইনেল ডিসিজন দিব লাগিব সি হয়তো মোক চইচ কৰিব লাগিব নাইবা তাৰ ফ্ৰেণ্ডছক আহি লগ আজি এই বেবি কি কৰিছ গুছা তুমি কি হ'ল তোমাৰ কি হৈছে কি কৰিলো মই কোৱা কিছুদিনৰ পৰা দেখিছো তুমি মোক গুৰুত্ব দিয়া নাই আৰে এইটো কথা নহয়তো হয় তেনে সেইটো কথাই হয় কি তুমি কৰিম? শুনা হয়তো তুমি তোমাৰ ফ্ৰেণ্ডছৰ লগত আড্ডা মাৰি থাকা নাইবা তুমি মোৰ লগত ফিউচাৰ সিকিউৰ কৰা সেইটো আৰে। তোমাৰ হাতত আৰু শুনা তুমি আজিকালি মোক কমকে গুৰুত্ব দিয়া আৰু হয়তো তুমি এটাই চইচ কৰা হয়তো তুমি তোমাৰ ফ্ৰেণ্ডছক চইচ কৰা ইয়া মোৰ লগত তুমি ৰিলেশ্যন কণ্টিনিউ কৰা এনেকৈ মই আমাৰ আৰে। ফিউচাৰ দেখা নাই আৰু শুনা মোক কাইলৈ এনচাৰটো জনাবা আৰু অল চইচ ইজ ইয়ৰ্ছ আৰে ৰ'বা না এ ৰ কে কিয় কাইজা কৰিছা ৰ কিয় কাইজা কৰিছা বাপৰে কি হৈছে দিও আৰু কি হৈছে নাই কোৱা নাই কি হ'ল তোৰ মুখ চুখ মৰা যে নাই তহঁতৰ যে বৌৰে আছে মোক কৈছে এটা চইচ কৰিব দিছে হয়তো তহঁতও এৰি দিব লাগিব নহ'লে তাই কি কৰোঁ মই এতিয়া এটা শুন কৰবা লগা একো নাই মোৰ মতেদি না কি কথা অঁ হয় হয় শুন ডাইৰেক্ট কথা তই আমাক সৰুৰ পৰাই লগ পাইছা আমিতো সৰুৰ পৰাই জানো তই আমাতকৈ বেছি তাইৰ লগত বেছি হেপি থাকিব পাৰি তাইৰ লগত তোৰ ফিউচাৰ আছে হা গতিকে আমাক বাদ দে আমিতো লগ পাই থাকিম হয় আমিতো লগ পাই থাকিম তোক কিনো আছে তাইৰ লগতো হেপি থাকিব পাৰি ভাই এটা কথা হ'লে কি হ'ল ই যে গুচি গ'ল আমাৰ ভাল লাগবে নহয় দেখোনে কথাটো হয় সৰুৰে লগ যিহেতু হয় হয় বাট এটা কাম কি জানানা তই এটা চানা সি আমাৰ লগত থাকক নাথাকক সি আমাৰ লগ না সি যদি হেপি থাকে তাইৰ লগত আমাৰ আমিও সুখী থাকিম নহয় সেইটোৱেতো লাগে না আমাৰ মেইন কি ভাইয়ে সুখী থাকিব লাগে হয় হয় আমাৰ লগত থাকক তাইৰ লগত থাকক যাৰে কি লগত নাথাকক সি হেপি থাকিব তো আমি কি বিচাৰো খালি হেপি ফেচ পাৰ গৈ নহয় আমি লগ হৈ থাকিম তো আমি থাকিম তো টেনশ্যন নাই बहती हवा सा था वो उड़ती पतंग सा था वो Hi. So, তুমি কি ডিসিশন ইয়াত
ডিচিশ্যন ল'ব লগা কি আছে যেতিয়া মই মন বাৰে বহি থাকোঁ না সিহঁতে মোৰ মুড ভাল কৰি দিছে যেতিয়া হাতত পইচা নাছিল খাবৰ কাৰণে সিহঁতে মোৰ কাৰণে খৰচ কৰিছে যিমানে সিহঁতৰ প্ৰব্লেম নহওক কিয় দৌৰি দৌৰি আহিছে তোমাক আজি মই যিমান ভাল পাওঁ না তাতকৈ বেছি সিহঁতক ভাল পাওঁ আজি তোমাক লগ পোৱাৰ মোৰ 2 মাহ হ'ল কিন্তু সিহঁতক আজি 2 বছৰ আগৰ পৰাই জানো যিমানখিনি আজি মই তোমাৰ লগত ফিল কৰোঁ না সেইটো বেছি ফিল মোৰ বন্ধুকেইটাৰ কাৰণে আৰু তুমি আজি কৈছা সিহঁতক এৰি দিব লাগে সেইটো কেনেকুৱা কথা মই কেনেকৈ কৰিম সিহঁতক আজি সৰুৰ পৰা ইমান বছৰ লগ হৈ আছোঁ তুমি মোৰ এইটোৱে হৈ গ'ল তোমাক ইমান ভাল পাইছিলে তুমি নুবুজিলা হ'ব দিয়া বহুত ভাল পাইছিলে তোমাক তুমি এনেকুৱা কৰিলা নোৱাৰো দিয়া ভালকৈ থাকিবা তুমি আৰু যদি মাফ কৰি দিবা मेरी जिंदगी सवारी मुझको गले लगा के बैठा दिया फलक पे मुझे खाक से उठा के ভাই এৰি দিলোঁ তাইক তহঁতৰ কাৰণে আৰু কি মানে এইবিলাক কিয় কৈছা শুন তই তাইৰ লগত বেছি হেভি দেখিলি গম পা না অলপ ভাবি চিন্তি ডিচিশ্যন ল'ব লাগিছে তহঁত মোৰ সৰুৰে লগ কেনেকৈ এৰি থাকিম তহঁতক দে হ'লেও নাই নোৱাৰো তই এনে কৰিবা নালাগিছিল নোৱাৰো যে তহঁতক এৰি থাকিব मेरी जिंदगी सवारी मुझको गले लगा के बैठा दिया फलक पे मुझे खाक से उठा के यारा तेरी यारी को मैंने तो खुदा माना याद करेगी दुनिया হাই এইটো আমাৰ ফকতীয়া গাইজ চেনেলৰ 3rd ভিডিঅ' হয় আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কৰক কমেণ্ট কৰক আৰু প্লিজ শ্বেয়াৰ কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰক ছাবস্ক্ৰাইব কৰাৰ লগে লগে তাত এটা ৰঙা বাটন আহিব তাত দবাই দিয়ক